हेलो गाइज वेलकम टू assamito.in আপোনালোকৰ বাবে আহিছে এটা ভাল খবৰ আসাম পুলিচৰ ফালৰ পৰা আপোনালোকৰ যোনটো সাব ইন্সপেক্টৰ এডমিট কাৰ্ড হৈছে হেতু মুকলি কৰা হৈছে সো আপোনালোকে নিজৰ এক্সাম চেণ্টাৰটো কোড পৰিছে কেনেকৈ চাব আৰু নিজৰ এডমিট কাৰ্ডটো কেনেকৈ ডাউনলোড কৰিব আৰু যাৰ যাৰ নামটো ভুল হৈছিলে বা সেই নাম ভুলোৱাৰ সন্দৰ্ভত SLPRB বা আসাম পুলিচে কি নোটিছ জাৰি কৰিছে হেতু চাবলৈ এইটো ভিডিওটো আপোনালোকে এন্ডলৈকে চাব এইটো ভিডিওটো যদি আপুনি এন্ডলৈকে চায় তেনেহলে আপুনি কেনে ধৰণে এডমিট কাৰ্ডটো ডাউনলোড কৰিব পাৰিব আৰু নোটিছত কি কি কোৱা হৈছে সকলোখিনি ষ্টেপ আপোনালোকে ভালকে বুজি পাব সো পলম নকৰাকে ভিডিওটো ষ্টাৰ্ট কৰো নাও আপুনি এডমিট কাৰ্ডখন ডাউনলোড কৰিবলৈ SLPRB ৰ অফিচিয়েল ৱেবসাইট slprb.in যাব লাগিব আৰু যোনটো এইটো ফাৰ্ষ্টত যোনটো লিংক দি আছে ক্লিক হিয়াৰ to go to common written exam seva portal এইটো লিংকত আপোনালোকে ক্লিক কৰিব লাগিব যদি আপুনি এইটো লিংকত ক্লিক কৰে তেনেহলে আপোনালোকৰ ইয়াত এনেকুৱা ধৰণৰ ইন্টাৰফেসটো ফুল খাব তাত আপোনালোকে মাৰিব লাগিব নিজৰ এপ্লিকেশন নম্বৰ ক্যান্ডিডেট নেম ডেট অফ বাৰ্থ আৰু ক্যাপচা মাৰি আপোনালোকে এই ৰেজিষ্টাৰ অপচনত ক্লিক কৰিব লাগিব ৰেজিষ্টাৰ অপচনত ক্লিক কৰিলে আপোনালোকে ইয়াতো দেখা পাব সেম ইন্টাৰফেস আপোনালোকে লগইন হৈ যাব লগইন হৈ নিজৰ ড্যাশবৰ্ডত এনেকৈ গুছি আহিব এই ড্যাশবৰ্ডত আহোতে আগতে আপুনি যেনেকৈ যদি আপুনি ফৰ্ম ফিল আপ কৰিছিলে এক্সামৰ কাৰণে বা এক্সাম সিটি সেন্টাৰটো সিলেক্ট কৰিছিলে তেনেহলে আপোনাৰ ইয়াত এটা অপচন দেখা পাব আগতে যত এপ্লিকেশন ফৰ্ম বুলি লিখা থাকে তাত এতিয়া এডমিট কাৰ্ড বুলি এনেকৈ নিউ বুলি এটা সেকশন দিয়া থাকিব আপুনি তাত ক্লিক কৰিব লাগিব আৰু যদি আপুনি তাত ক্লিক কৰে তেনেহলে আপোনাক এনে ধৰণৰ আপোনাৰ নিজৰ এডমিট কাৰ্ডখন দেখা পাব এই এডমিট কাৰ্ডখনত আপোনালোকৰ এপ্লিকেশন নম্বৰটো থাকিব ৰোল নম্বৰ থাকিব ক্যান্ডিডেট নেম থাকিব ক্যান্ডিডেট ডেট অফ বাৰ্থ থাকিব তাৰপিছত জেন্ডাৰ আৰু এক্সামিনেশন ভেন্যু অৰ্থাৎ আপোনালোকৰ কোনটো এক্সাম সেন্টাৰত আপোনালোকৰ এক্সামটো হ'ব আৰু আপোনালোকৰ কোনটো ডিস্ট্ৰিক্টত এক্সামটো হ'ব আৰু আপোনালোকে কি প্ৰিফাৰেন্সটো চুজ কৰিছিলে হেতু দেখা পাব ইয়াত আৰু নিজৰ এক্সামৰ ডেট আৰু টাইম এই দুটা আপোনালোকে এই নিজৰ এডমিট কাৰ্ডত দেখা পাব আৰু নিজৰ ফটো আৰু সিগনেচাৰো এই এডমিট কাৰ্ডতে দেখা পাব আৰু এইটো আপোনালোকে ডাউনলোড কৰি নিজৰ মোবাইল বা নিজৰ ডিভাইসত আপোনালোকে সেভ কৰি ৰাখিব আৰু কি লৈ যাব লাগে এক্সাম সেন্টাৰত বা কি কৰিব লাগে কি কৰিব নালাগে সকলোখিনি এই এডমিট কাৰ্ডৰ তলত ভালকে ইনস্ট্ৰাকচনত দিয়া হৈছে হেতু আপোনালোকে ভালকে ৰিড আউট কৰিব তাৰ পিছত যাৰ যাৰ নাম ওলাইছিলে তাৰ ওপৰত এটা মানে নোটিছ দিছে SLPRB ৰ ফালৰ পৰা ইয়াত কোৱা হৈছে the corrected name if any not yet reflected in the attendance sheet and OMR sheet however the mark sheet will be provided as per corrected name provided that there is no objection on that part অৰ্থাৎ যাৰ যাৰ নামটো ভুল হৈছিলে তেওঁলোকে SLPRB ত কল কৰি বা নিজৰ পোৰ্টালতে লগইন কৰি তেওঁলোকে নিজৰ নামখিনি কাৰেক্ট কৰিছিলে তেওঁলোকৰ নামটো এটেন্ডেন্স শীট বা OMR শীটত ভুলকে থাকিব পাৰে হেতু আপোনালোকে কনফিউজ নহব বুলি SLPRB ৰ ফালৰ পৰা কোৱা হৈছে কাৰণ যোনটো মাৰ্কশিট যোনটো ফাইনাল মাৰ্কশিটটো হ'ব হেতু আপোনালোকক কাৰেক্ট নেমৰ দ্বাৰাহে মানে হেতু প্ৰভাইড কৰা হ'ব বা নামটো কাৰেক্ট হ'ব কিন্তু আপোনালোকৰ যোনটো OMR শীট বা এটেন্ডেন্স শীট তাত নাম ভুল থাকিব পাৰে সো তাৰ ওপৰত একো অবজেকশন নিদিব বুলি ইয়াত কোৱা হৈছে সো আপোনালোকে গুটে প্ৰসেসটো বুজিলে আৰু আপোনালোকৰ হাতত সময়টো এতিয়া অতি কম যদি আপুনি প্ৰিপাৰেচন কৰি আছে আসাম পুলিচ সাব ইন্সপেক্টৰ এক্সামিনেশনৰ কাৰণে তেনেহলে আমি ৰেডি কৰি ওলোৱা আপোনালোকে ই-বুকটো পাৰচেজ কৰিব পাৰিব এইটো ই-বুকত আমি এতিয়া এইটো ভাৰ্জন 2.0 ওলাইছো এইটো ভাৰ্জনত আমি এক্সট্ৰাকে মক টেষ্ট আমি এড কৰিছো অৰ্থাৎ ইয়াত আপোনালোকে 13টা টোটাল মক টেষ্ট পাব আগতে মক টেষ্ট সমূহ কম আছিল কিন্তু আপোনালোকৰ এক্সাম আহিলে সেই কাৰণে আমি মক টেষ্ট সমূহ এডিশন কৰিছো আৰু যদি আপুনি এইটো ই-বুক পাৰচেজ কৰিব বিচাৰে তেনেহলে ডেসক্ৰিপচনত লিংক দিয়া আছে আৰু যদি আপুনি এতিয়া পাৰচেজ কৰে তেনেহলে আপোনালোকে ড্ৰিম SI নামৰ এই কুপন কোডটো ইউজ কৰিলে আপোনালোকে 20% অফ পাব এইটো ই-বুকত সো আপুনি চেক আউট কৰা আগতে এই ড্ৰিম SI আপোনালোকে কুপন কোডটো ইউজ কৰিব আৰু এই ই-বুকত আৰু কি ফিচাৰ্স আছে মই আপোনালোকক ভালকে বুজাই দিছো ইয়াত আছে কাৰেন্ট এফেয়াৰ্স জানুৱাৰীৰ পৰা 2021 চনৰ পৰা মাৰ্চ 2022 চনলৈকে সকলোখিনি কাৰেন্ট এফেয়াৰ্স উইথ এক্সপ্লেনেশন তাৰ পিছত আসাম হিষ্ট্ৰি আসাম লিটাৰেচাৰ কালচাৰ আসাম জিওগ্ৰাফি আসাম পলিটিক্স সকলোৰে MCQ কোৱেশ্চন আছে আসাম পুলিচৰ প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন আছে অল ইম্পৰ্টেন্ট স্কিম সমূহ ইয়াত দিয়া আছে অল ইম্পৰ্টেন্ট ডেজ সমূহ ইয়াত দিয়া আছে COVID-19 আৰু ভ্যাকচিনৰ ৰিলেটেড গুটেখিনি MCQ কোৱেশ্চন ইয়াত দিয়া আছে টকিঅ অলিম্পিকৰ ৰিলেটেড গুটেখিনি MCQ ইয়াত দিয়া আছে তাৰ পিছত মই আগতে আপোনালোকক কৈছো ইয়াত এটো ভাৰ্জন 2.0 হয় ইয়াত
অল ইম্পৰ্টেণ্ট এৱাৰ্ড অফ 2021 এণ্ড 2022 অৰ্থাৎ সকলোখিনি গুৰুত্বপূৰ্ণ বঁটা 2021 আৰু 2022 চনত সকলোখিনি বঁটাসমূহ ইয়াত দিয়া আছে ইয়াত 3টা অফলাইন মক টেষ্ট বা আৰ্হি কোৱেশ্চন পেপাৰ পাব আৰু আপোনালোকে টোটেল ইয়াত 10টা অনলাইন মক টেষ্ট পাব অৰ্থাৎ টোটেল 13টা মক টেষ্ট পাব এই মক টেষ্টসমূহ এটেম্প কৰি আপুনি নিজৰ প্ৰিপাৰেচনটো চেক কৰিব পাৰিব এটো এতিয়া টাইমে হৈছে মক টেষ্ট এটেম্প কৰা বা ৰিভাইজ কৰা আৰু আপোনালোকক ইয়াত প্ৰিভিয়াছ ইয়াৰ কোৱেশ্চন পেপাৰৰ সলিউশনসমূহ দিয়া হ'ব এপিএছৰ প্ৰিভিয়াছ ইয়াৰ কোৱেশ্চনৰ সলিউশন হ'ব সো এইখিনি চাইও আপোনালোকৰ নিজৰ ৰিভাইজটো কৰিব পাৰিব সো যদি আপুনি এইটো ইবুকটো পাৰচেজ কৰিব বিচাৰে তেনেহলে ডেসক্ৰিপচনত লিংক দিয়া আছে আৰু পাৰচেজ কৰাৰ আগতে আপুনি ডেমো চাব বিচাৰে তাৰো লিংকটো ডেসক্ৰিপচনত দিয়া আছে আৰু পাৰচেজ কৰোঁতে আপুনি এটো ড্ৰিম এসআই কুপন কোড ইউজ কৰিলে আপুনি 20% অফ পাব সো আজি ভিডিঅ'ত ইমানে আছিল থ্যাঙ্কস ফৰ ওয়াচিং হ্যাভ এ গুড ডে